Hello guys, welcome back to my YouTube channel again. আৰু আজি মানে বহুত বৰষুণ দি আছে ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছিলোঁ মই আৰু মানে তিতি এটাই খতম পুৰা মানে চৰ্দি লাগি গ'ল হ'লেও মানে ঘৰত সোমাই আমনি লাগি গ'ল পুৰা সেইটো কাৰণে মানে এতিয়াতো পুৰা 2টামান বাজিলে বৰষুণটো এৰিলে মানে সেইটো কাৰণে মানে অলপ ওলাই গৈছোঁ আজি আৰু ৰাভা দিৱসো হয় আজি ক'ৰবাত কিবা পাতিছে চাগে আমাৰ এইটো পাতিছে ৰাতি চাব লাগিব আৰু মানে মোৰ ঘৰত সোমাই আমনি লাগে মানে পুৰা বৰিং হৈ যাওঁ সেইকাৰণে অকলে ওলাই আহিছোঁ লগৰবিলাকো নাই ফোন কৰিছিলোঁ নাই অকলে ওলাই আহিছোঁ আৰু গাইজ বাইকত একদম তেল নাই তো তেল 1 লিটাৰমান ভৰাই লওঁ ইয়াতে তো গাইজ তেল অলপ ভৰাই ল'লোঁ আৰু মানে আজি ক'ত যাওঁ একো ঠিকনা নাই মুঠতে অলপ গৈ থাকোঁ ঘৰত সোমাই থাকিলে মানে মোৰ ভালেই নালাগে মানে মনটো আৰু যিটোৱে বৰষুণ দিছে ন ওলাবলৈ বহুত দিগদাৰ আৰু আগত কেনেবাকৈ বৰষুণ দিব পাৰে ঠিক নাই বতৰটো লাহেকৈ অলপ ধুনীয়া কৰিছে কৰাটো কিন্তু মানে ঠিকনা নাই মানে বতৰো আজিকালি ট্ৰেণ্ডিঙত চলে ন পুৰা ৰ'দ দিলে একেবাৰে ৰ'দ দি থাকিব তাৰপৰা আকৌ বৰষুণ দিলে মানে একেৰাহে বৰষুণ দি থাকিব মানে যিদিনা বৰষুণ দিছে মানে ৰখা একেবাৰে নামে নাই মানে একদম অলপ ফটো মাৰিব দিগদাৰ হয় কাৰণ মানে ৰ'দটোৱে মানে ফটোখিনি ধুনীয়া কৰে ন আৰু ভিডিঅ' বনাবলৈও ভাল লাগে আৰু আজি মানে এইটো এটা নৰ্মেল ব্লগে বুলি ক'ব পাৰি নৰ্মেল ভিডিঅ' তো মানে এনেই ওলাই আহিছোঁ বুলি ক'ব লাগিব কোনো মানে কাৰোবাক লগ কৰিব যাম কিবা দেখাম মানে এইবিলাক নহয় মানে যদি কাৰোবাক ৰাস্তাত লগ পাওঁ তেন্তে দেখা যায় এডোখৰ ফালিম পুৰা চাব আপোনালোকে এই গৰুবিলাকৰ পৰা নোৱাৰি দেই একদম লাহেকৈ গৰুবিলাক বান্ধিব চিন্তা নাই মানে যেতিয়া মানে খেতি পথাৰ হ'ব ন তেতিয়া মানে গৰুবিলাক মানে অলপ ঘৰত বান্ধি থয় মানে ক'ৰবাত মানে এৰা দি দিয়ে তো মানে তেতিয়াবা চিন্তা নাই নহ'লে এইবিলাক ছাগলী পূৰা মানে ৰাস্তা উদং হৈ থৈছে গৰু ছাগলীৰ কাৰণে মানে আমাৰ অসমত বেছিকৈ মানে এক্সিডেণ্ট বেছিকৈ হয় আৰু কুকুৰ সোমাই দিলে মানে ক'বই নালাগে একদম মোৰ এবাৰ ছাগলী সোমাই পাইছে ছাগলী মোৰ লগত দুবাৰ সোমাই পাইছে মানে কিন্তু মই তেনেকৈ পৰা নাই কিন্তু ছাগলী মানে বহুত দুখ পাইছে কিন্তু উপায় নাই ৰখাব কেতিয়াবা নোৱাৰি মানে যিহেতু মানে KTM অলপ মানে KTM বাইকবিলাকৰ ন মানে অলপ ব্ৰেকবিলাক মানে ভাল থাকে মানে তো মানে ABSটো ভাল কাম কৰে জাহা তাহা মানে ৰখাই নিদিয়ে সিহঁতি তো সেইটো কাৰণে অলপ বাচি যোৱা হয় কিন্তু মানে বেছি স্পীড আহিলে মানে নোৱাৰি মানে তো ইমান স্পীড নচলাওঁ মই খালী ৰাস্তা পালে অলপ চলাওঁ স্পীড চলাবই নালাগে এনেকুৱা মানে বেছি অলপ মানে ভিৰ ভাৰ জেগাত এনেকুৱাবিলাক জেগাত তো মানে ক'ৰবাত যদি খালী ৰাস্তা পায় তেন্তে অলপ ফালোঁ আৰু বাকীখিনি মানে স্পীড ইমান নাযাওঁ মই নৰ্মেলতে সেই 80-70 এনেকুৱাতে যাব লাগে এনেকুৱা ৰাস্তাত আৰু মানে যদি খালী ৰাস্তা থাকে তেন্তে মানে ফালাফালি হ'ব পাৰে আমি যেতিয়া মানে লগৰখিনি থাকোঁ ন তেতিয়া মানে কি হয় চবে ফালাফালি কৰি দিয়ে মানে ৰখিব নোৱাৰোঁ মানে ফালিবই লাগিব পূৰা আমাৰ মানে নিয়ম নাই যে মানে এনেকুৱা ৰাস্তাত স্পীড চলোৱা কোনো নচলায় আমাৰ লগৰখিনি কোনো নচলায় স্পীড এনেকুৱাকৈ তো সেইটো কাৰণে মানে আজিলৈকে ক'তো এনেকুৱাকৈ আমাৰ লগৰখিনিৰ মাজত ক'ৰবাত এক্সিডেণ্ট নাই হোৱা আশা কৰোঁ ভগৱানক যে এনেকুৱা কেতিয়াও নহওক কালি পৰহি আমাৰ ঘৰৰ ওচৰত হৈ গ'ল 3টা ল'ৰা বহুত বেয়াকৈ চলাই আহিছিলে খুন্দা মাৰি দিলে আৰু মানে গোটেইকেইটা ল'ৰা মানে এটা ডিব্ৰুগড়ত 2টা ডিব্ৰুগড়ত মৰিলে তাৰপৰা মানে এটা তিনিচুকীয়াত মৰিলেগৈ বহুত দুখ লাগে এনেকুৱাকৈ এক্সিডেণ্ট হ'লে আৰু সিহঁতৰ গাত ভুল যি স্পীডত চলাই আহিছে NS 125ত এক্সিডেণ্ট হৈছে বহুত স্পীডত মানে আমাৰ ঘৰৰ ওচৰতে মানে ল'ৰাকেইটা মানে ভৰি চৰি পূৰা ছিঙি গৈছে পূৰা বহুত বেয়া এক্সিডেণ্ট হৈছে পূৰা গান পূৰা বিহু চিহু লগাই আহিছে মানে সিহঁতি বাইকত 3টা উঠি আহিছে তো এখন বাইকত তো কণ্ট্ৰল কৰিব নোৱাৰিলে আৰু মানে বহুত বেয়া এক্সিডেণ্ট হ'ল আৰু স্কুল ছুটি দিছে এই টাইমতো একদম পূৰা লাহে লাহে চলাব লাগে বাইক আৰু মই সকলোৱে কৈছোঁ যিসকলে ভিডিঅ' চাই আছে অলপ লাহে লাহে বাইক চলাব
এনেকুৱা ভিৰ ভাৰ জেগাত কেতিয়াও স্পীড নচলাব। আৰু বৰষুণ দি দিছে লাহে লাহে, ক'ৰবাত ৰখিব লাগিব। চিট বৰষুণ দি দিলে নাই আৰু এইটো বৰষুণৰ পৰা একদম শনি বৰষুণ। এক প্ৰায় বৰষুণটো আমাক লাগেও, যিহেতু মানে খেতি পথাৰ দিন আহিছে ন, নহ'লে পানী ক'ত হ'ব, পানীটো হ'বই লাগিব। কিন্তু মানে এই চিপকৈ দি থাকে ন, এইটো মানে মোৰ দেখিব মন নাযায়। মানে দিলে একেবাৰে জোৰছে দিব লাগে, খতম কৰি দিব লাগে। মানে বতৰৰ মহিমা আৰু ছোৱালী মহিমা একদম ধৰিব নোৱাৰি, একদম নোৱাৰি। মানে বৰষুণ থাকৰ পৰা মানে ওলাই আহিবলৈ ভয় লাগে। মানে ৰাতিপুৱা তেতিয়া এদাই হ'লোৱে, তেতিয়া আকৌ তেতিয়া এদাই হ'ম। তো গাইছ কাষত টাউনৰ পিনে অলপ সোমাই দিলোঁ। তো অলপ গাঁৱলীয়া পৰিৱেশ আপোনালোকক দেখাওঁগৈ অলপ আগত। এইপিনে একচুৱেলি কাচিজান যায় বোলে। তো ইমান ভালকৈ নাজানো মই গাঁওবিলাক নাম। তো মানে আমাৰ কলেজৰ লগৰ এটা আছে, তাক ফোন কৰিলোঁ, সি ঘৰতে আছে বোলে। তো তাক অলপ লগ কৰি আহোঁগৈ, বহুত দিন দেখা দেখি নাই। ৰাস্তাবিলাক ধুনীয়া কৰিছে, ভাল লাগিছে। এফালে গ'লে আমাৰ ঘৰৰ ফালে যাব পাৰি। আকৌ আগতে মানে স্কুটিখন লৈ কিনে মানে এইপিনে পূৰা ঘূৰি ফুৰিছিলোঁ মই আৰু আমাৰ লগৰখিনি আছিলে সেইটো ছাইডৰ। তো মানে এনেই ঘূৰি ফুৰিছিলোঁ। আৰু এই ছাইডে সোমাই যাব লাগিব। এইপিনে মানে ফিল'বাৰী ওলাব পাৰি ধুনীয়াকৈ, আপোনালোকে শুনিছে ফিল'বাৰী। তো এফালে এইটো ছাইডত মানে ফিল'বাৰীও যাব পাৰি। পুৰা চিধা গৈ থাকিলে মানে ৰিজাৰ্ভ পাই মেলি মানে এদিকে আকৌ ফিল'বাৰী পামগৈ। হা এনেই ওলাই আহিছিলোঁ গ। কি বৰষুণ দিনত মানে ওলাই আহিবলৈ বহুত দিগদাৰ। আকৌ চাওক এতিয়া মোৰ ঘৰ যাব লাগে, তাৰপৰা মানে পূৰা বৰষুণ দি আছে। তো এডোখৰ ওলাই চাইছোঁ, যদি আগত বেছি বৰষুণ দিয়ে তেন্তে ৰখি দিম। মানে টাউনত মানে এডোখৰ অলপ বেছি বৰষুণ দি থাকে। মানে কেলৈ ক'বই নোৱাৰি, মানে অকল এডোখৰতে বেছি বৰষুণ দিয়ে মানে টাউনত। আমাৰ দিকে মানে অলপ ঘৰ চাইডত গ'লে মানে মই বৰষুণ নাপাওঁ। মানে তো আগলৈকে গৈ চাওঁ, যদি বৰষুণ নিদিয়ে তেন্তে গৈ থাকিম, যদি অলপ এনেকৈ দি থাকে ৰখি দিম আৰু ক'ৰবাত আকৌ। তো বহুত সময় ৰৈ দিলোঁ, হ'লেও মানে বৰষুণটো মানে নাই আৰু। মানে মই অথনিতে যাব লাগিছিলে, এনেই ইয়াত মানে খাবলৈ ৰখিলোঁ ন, তো সেইটো কাৰণে মানে দেৰি হৈ গ'ল। আৰু তিতিলোঁ, অলপ তিতিম, এনেও চোলাটো ধুব লগাই আছে। হ'লেও মানে নুশুকাই চোলা কাপোৰ সোনকালে। তো ঘৰত গৈতো গালি খামেই মই, ক'ত ইমান বৰষুণত ওলাই গৈছিলি বুলি। তো মানে মই পিছফালে মাৰ্কগাৰ্ডটো লগাই দিলোঁ। তো ইমান চিন্তা নাই, পানীটো নেমাৰে। মানে পানী ইমান নেমাৰে, কিন্তু বোকা বহুত মানে মাৰ্কগাৰ্ডটো খুলি থ'লে। আৰু মানে বৰষুণ দি আছে, তো কেমেৰাটো মানে ৰিস্ক ল'বলৈ অলপ ভয় লাগে। তো অলপ আগত গৈ চাওঁ, যদি বৰষুণটো কমে তেন্তে মানে গৈ থাকিম আৰু। তো গাইজ মই যি কওঁ সঁচা কওঁ, সঁচা বাহিৰে মিছা কেতিয়াও নকওঁ। তাৰপৰা মানে কি হ'ল, মই এতিয়া কাকৰ পৰা আহি দিলোঁ ন, এতিয়া মানে এডোখৰ বৰষুণ নাই। মানে অকল কাকৰ সেইডোখৰতে মানে বৰষুণ আছে পূৰা, আমাৰ এডোখৰ বৰষুণে নাই। মানে ওলাই আহিলোঁ ন অলপ টাউনৰ পৰা, তো হ'লেও তিতিলোঁ মই, ভালেখিনি তিতিলোঁ। তো চোলা মোৰ বৰবাদ, এইটো চাওক চোলা বৰবাদ। তো এতিয়া ঘৰ যাওঁ। আৰু মানে মই এনেকৈ মানে বৰষুণত ওলাই আহিবলৈ আৰু সাহস নকৰোঁ। মানে তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানে, বাই বাই, লগ পাম নতুন ভিডিঅ'ত আকৌ।